Hello friends, welcome to my channel Helping Hand. আজি আপোনালোকক ঘৰুৱাভাৱে অতি সহজ পদ্ধতিৰে কেনেদৰে ভোট জলকীয়া ৰোপণ কৰিব পাৰি এই বিষয়ে জনাব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে ভোট জলকীয়া গুটি সিঁচাৰ পৰা আপোনাৰ ফল ধৰালৈকে কি কৰিব লাগে, কেনেদৰে কৰিব লাগে, ইয়াত এইখিনি কথা জানিব পাৰিব। So please don't skip the video. আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু অতি সহজভাৱে ঘৰতে আপোনালোকে গুটি ৰোপণ কৰি সেই গুটিৰ পৰা হোৱা পুলিৰ পৰাই আপোনালোকে ভোট জলকীয়া ৰোপণ কৰি ভোট জলকীয়া ঘৰতে খাবলৈ সক্ষম হ'ব। তো ইয়াৰ বাবে আপোনালোকে দুটা বা এটা ভালভাৱে পকা সম্পূৰ্ণ পকা জলকীয়া বজাৰৰ পৰা কিনি আনিব পাৰে অথবা আপোনাৰ কাৰোবাৰ ঘৰৰ পৰা ঘৰুৱাভাৱে উৎপাদন হোৱা তাৰ পৰাও আনিব পাৰে। মই মোৰ ঘৰৰ পৰা লগোৱা জলকীয়া ইয়াত ব্যৱহাৰ কৰিছোঁ। গতিকে দুটা জলকীয়া আনি মই ইয়াত দুটাৰে গুটিবোৰ উলিয়াই লৈছোঁ। এয়া চাওক, এই গুটিবোৰ ওলোৱাই লোৱাৰ পিছত এতিয়া এটা কণ্টেইনাৰ লৈ কণ্টেইনাৰটোত কিছুমান শুকান মাটি লৈ এই গুটিবোৰ তাত সিঁচি দিয়া হৈছে। এই গুটিবোৰ সিঁচি দিয়াৰ পিছতে ইয়াক আপোনালোকে ধুনীয়াকৈ পাতল কৰি সিঁচি দিব, যাতে বেছি ঘন নহয়। বেছি ঘন হ'লে আপোনালোকৰ কি হ'ব, আপোনাৰ পুলিবোৰ দুৰ্বল হ'ব। গতিকে যিমান পাতল কৰোৱা যায় তাত আপোনালোকৰ পুলিবোৰ খুব সুন্দৰ হ'ব আৰু সবল হ'ব। সবল পুলি এটাৰ পৰাহে ভাল ফল লাভ কৰিব পাৰি। গতিকে পুলিবোৰ যদি দুৰ্বল হয় তাৰ ভাল ফল লাভ কৰিব নোৱাৰে। গতিকে ইয়াক এনেদৰে ধুনীয়াকৈ গুটিবোৰ সিঁচা হোৱাৰ পিছত স্প্ৰে কৰি দিয়ক। যিহেতু মাটিটো মইশ্চাৰ থাকিব লাগে, ডেম্পনেছ সম্পূৰ্ণভাৱে থাকিবৰ কাৰণে স্প্ৰে কৰি দিয়ক। স্প্ৰে এনেদৰে সৰু স্প্ৰে এটা লৈ আপুনি পানী স্প্ৰে কৰি দিয়াৰ পিছত এই পুলি মইশ্চাৰ যেতিয়া হ'ব তেতিয়া তাত কি কৰিব লাগিব, আপোনাৰ সেমেকা ঠাইত তাত ডাইৰেক্টলি ছানলাইট নপৰা ঠাইত, কম পৰিৱেশ কৰা ঠাইত বা এনেকুৱা সেমেকা ঠাইত আপুনি কিছুদিনৰ বাবে ৰাখি দিব। আৰু কিছুদিনৰ বাবে ৰখাৰ পিছতে দেখিব আপোনাৰ ইয়াৰ গজালিবিলাক মেলিবলৈ ধৰিব আৰু গজালি মেলাৰ পিছত দেখিব এতিয়া মই ঠাই এটুকুৰা ৰাখি দিছোঁ আৰু ইয়াৰ কিছুদিন পিছতে ইয়াত পুলি গজিবলৈ লৈছে আৰু এই পুলিবিলাক ক্ৰমান্বয়ে ডাঙৰ হ'বলৈ লৈছে। গতিকে এই পুলিবিলাকক আকৌ কি কৰিব লাগিব, ইয়াত এটা এটাকৈ কোনো কণ্টেইনাৰ নথকা আপোনাৰ টাবত লগাব লাগিব। এই টাবত লগালে কি হ'ব, এটা এটাকৈ লগালে ইয়াৰ বৃদ্ধিটো বেছি হ'ব আৰু ফল ধৰাত সহায় হ'ব। গতিকে এতিয়া মই কি কৰিলোঁ, এটা প্লাগ পলিথিনৰ বেগত সেই আকৌ আগৰ নিচিনাকৈ মাটি আৰু কিছু শুকান গোবৰ মিহলি কৰি লৈ ইয়াতে পুলিবোৰ এটা এটাকৈ ৰুই দিলোঁ। গতিকে এটা এটাকৈ পুলিবোৰ ৰুই দিয়াৰ পিছত ইয়াক আকৌ প্ৰথম কেইদিনমানৰ কাৰণে ইয়াক ডেম্প ঠাইত বা ৰ'দ পৰা ঠাইত দুদিনমান ৰাখিব লাগিব। যিহেতু পুলিবোৰ খুব দুৰ্বল হৈ থাকে, ডাইৰেক্ট শীত পালে পুলিবোৰ মৰহি যাব। গতিকে ইয়াক আকৌ কিছুদিন ঠাণ্ডা ঠাইত ৰখাৰ পিছত লাহে লাহে বাঢ়িবলৈ যাব। এতিয়া দেখিব ইয়াৰ গ্ৰ'থ খুব সুন্দৰকৈ হৈছে আৰু লাহে লাহে পূৰ্ণ গছলৈ ৰূপান্তৰিত হ'ব। গতিকে পূৰ্ণ গছ তেলক আকৌ আপুনি কি কৰিব লাগিব, তাৰ পানী যোগান ধৰিব লাগিব আৰু বিশেষকৈ পানী প্ৰয়োজনীয় পানীখিনি ৰাতিপুৱা গধূলি 2 টাইম ইয়াত পানী স্প্ৰে কৰিব লাগিব বা পানী ইয়াত যোগান ধৰিব লাগিব। পানী কম হৈ গ'লে ড্ৰাই যেতিয়া হ'ব তেতিয়াহ'লে পুলিটো মৰি যাব। গতিকে ড্ৰাই নোহোৱাকৈ আপুনি পুলিটো ইয়াৰ ডেম্পনেছটো থকাকৈ পৰ্যাপ্ত পৰিমাণে আপুনি পানী বহুত বেছি নহ'লেও আপুনি যিখিনি লাগে ডেম্পনেছটো ৰখাৰ কাৰণে যিখিনি প্ৰয়োজনীয় পানী ৰাতিপুৱা গধূলি দুবাৰ অলপ অলপকৈ পানী ছটিয়াই দিলে আপোনাৰ সেউজীয়া সজীৱ হৈ থাকিব। পানী লাহে লাহে কি কৰিব, ফুলিবলৈ আৰম্ভ কৰিব আৰু এই দেখিছে আপোনাৰ অলৰেডি আমাৰ এই জলকীয়া ফুলিব আৰম্ভ কৰিছে আৰু কিছুদিন পিছত দেখিব আপোনাৰ সেই ফুলবোৰৰ পৰাই আপোনাৰ ফল লাগিবলৈ ধৰিছে। এই এক সুন্দৰ গ্ৰীণ ভোট জলকীয়া গছত ফুলি গৈছে আৰু এনেদৰে আপুনি যেতিয়া পূৰঠ হ'ব লাহে লাহে পকিবলৈ আৰম্ভ কৰিব আৰু আপুনি দেখিব যে কিছু কেইদিনমানৰ ভিতৰতে আপোনাৰ পকা জলকীয়া আপোনাৰ পদূলি মুখত আপোনাৰ দেখিবলৈ পাব। এই দেখাটো কি মনোমোহা আৰু এই সুস্বাদু আৰু লগতে আপুনি জানে যে ভোট জলকীয়া হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ জ্বলা থকা জলকীয়া।
গতিকে এই জ্বলা থকা জলকীয়াবিধ আপোনাৰ ঘৰতে এনেদৰে অতি সহজভাৱে কিছু সময় আপুনি অতিবাহিত কৰিয়েই আপুনি জলকীয়া ঘৰতে লাভ কৰিব পাৰিব। আৰু ইয়াৰ চাওক কালাৰ আৰু ইয়াৰ মানে যিটো চাইজ দুয়োটাই সুন্দৰ হৈছে। গতিকে আপোনালোকে এনেদৰে ঘৰতে নিজ হাতেৰে ৰোপণ কৰি ভোট জলকীয়াৰ সোৱাদ লাভ কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনাক ধন্যবাদ যাচিছোঁ। আৰু হেল্পিং হেণ্ডত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।